এক জঘন্য হত্যাকাণ্ডই জোকাৰিছে কাৰ্বি আংলং। ডকমকা আৰক্ষী থানা এলেকাৰ সমতা গাঁৱৰ চুৰিঘাটত নিহত হৈছে এগৰাকী মহিলা। নিহত মহিলাগৰাকী তৰুণ তাৰৰ পত্নী 28 বছৰীয়া জয়া ৰংহাংপি। পৈতৃক সম্পত্তি হিচাপে লাভ কৰা ভূমি জয়া ৰংহাংপিৰ নামত আছে যদিও কৌশলৰে আন এজনক বিক্ৰী কৰে বাবু ৰংহাং নামৰ দূৰ সম্পৰ্কীয় লোকজনে। বাবু ৰংহাঙে ডকমকা ভেলুঘাটৰ পৰা চামতা গাঁৱত আহি উপস্থিত হয় তৰুণ তাৰৰ ঘৰত। লগত আছিল দুই সংগী। বাবু ৰংহাঙে জয়াৰ নামত থকা মাটি এবিঘা বিক্ৰী কৰাত অসন্তুষ্ট হয় জয়া। কথাটো জয়াই কিয় মানি নলবলৈ বুলি কৈয়ে নিজৰ মোনাত লুকুৱাই অনা চুৰি কটাৰী হানি খুচি হত্যা কৰে জয়াক। লগতে জয়াক ডকমকা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তাতে মৃত্যু হয় জয়াৰ। হত্যাকাৰী দূৰ সম্পৰ্কীয় খুৰাক বাবুৱে আত্মসমৰ্পণ কৰে আৰক্ষীৰ ওচৰত। হত্যা কৰি নিজেই ডকমকা আৰক্ষীৰ থানাত উপস্থিত হয়। ডকমকা আৰক্ষীৰ তদন্ত অব্যাহত আছে। ভূমি সংক্ৰান্তীয় ঘটনাই বিষম ৰূপ লোৱা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কাৰ্বি আংলঙত। এতিয়া আৰামত আহি বহি কথাবিলাক পাতিছে আৰু মনতে আনিছিলে মনতো সেইটো আৰু আগৰ পৰা ইমান বাৰে বাৰ কথা নিচিনা মোৰ কাৰণে কি হয় মাৰি দিবলৈ বিচাৰে তাৰ এইটো কাৰণে মই পুৰা খং লাগি গ'ল। মই মৰিব কি কৰিম আৰু কোন হয় আপোনাৰ কোন হয় আমাৰতো বাবু ৰংহাং আমাৰতো অঁ বাবু ৰংহাং আৰু ইয়াতে মোৰ ককাই জঙাই হয় ইয়াতে ককাইৰ ছোৱালী ইয়াতে অঁ কি কৰিবলৈ আহিছিলে আপুনি এতিয়া মইতো ইয়াতে আলোচনা কৰিবলৈ আহিছোঁ। কিহৰ কাৰণে কিহৰ মানে মাটি অলপ বিক্ৰী হৈ আছে আমাৰ ককায়ত বুঢ়ী আছে না ককাইটো মৰি গ'ল তাৰ জোবান দিয়াৰ পৰা আলোচনা কৰি পৰা কিনে মাটিটো বিক্ৰী হ'ল অলপতো পইচাটো ল'লে তাৰ পাছতে পুৰা কায়া লাগি আছে তাৰতো টানি আছে ইয়াতে কিবা মাটি সম্পত্তিটো মাৰিছে আপুনি কটাৰী পাৰা কি নাম তেওঁৰ যোন নিহত হৈছে যোন মৰিছে এইটো জয়া ৰংহাংপি মাটিৰ কাৰণে আপোনাৰ নাম কি বাবু ৰংহাং বহি আছে নেকি বেলুঘাট ডাইৰেক্ট নহো কি হৈছিলে ঘটনাটো কিবা মাটিৰ ঘটনাতে আহিছিলে। তাৰপিছত আলোচনা কৰিম কৈ পেলাই তাৰপিছত আহিছিলোঁ অলপ তাৰপিছত আহাটো আহিছিলে তাৰপিছত এই মাটিৰ কথাটো কৈ পেলাই মালিককেইটা দিব নোৱাৰে কৈ পেলাই তাৰপিছত মই কৈছিলে একেলগে আলোচনা কৰি ল'ম কৈ পেলাই সি কেনেকৈ খং উঠি গ'ল সি চাকু ওলাই পেলাই কেনেকৈ মাৰি দিছে গমেই নাপায়। তাৰপিছত ভিতৰতে সি কেনেকৈ মাৰি দিছে তাৰপিছত চিঙুৰি পেলাই আমি দুইজন গৈছিলে তাৰপিছত ধৰিব পৰা নাই এনেকুৱা মাৰি পেলাই সি কেনেকৈ ধৰিছে গমেই নাপায় আৰু কোনে মাৰিছে সেইটো যোনটো জেলত যোৱাটো কি নাম তাৰ নামটো মই নাজানো। আপোনাৰ ঘৰ ইয়াতে নাই মোৰ ফংটকবি গাঁও মোৰ নাম দেৱাটকবি। তাৰপিছত এইটো অঁ লগতে আহিছিলে আহাটো দুইজন আহিছিলে আমি তাৰপিছত এই গামবুঢ়া আছিলে ফংটকবি এইটো মাটিৰ ঘটনাতে আহিছিলে। মাটিটো মই কিনিছিলে কিনি পেলাই 1 বছৰ হৈ গ'ল তাৰপিছত আলোচনা কৰিম কৈ পেলাই আহিছিলে আৰু সেইটো কিবা সিহঁতৰ পৰা কিনিছিলে 1 বিঘা তাৰপিছত সিহঁতৰ তাৰ কিবা আপুনিও অঁ খুৰাৰ পৰা লৈছিলে তাৰপিছত 1 বছৰ হৈ গ'ল তাৰপিছত পোৱা নাই এইটো কাৰণে আলোচনা কৰিম কৈ পেলাই আহিছে আৰু মাটিখিনিতো জয়া ৰংহাংপিৰ বুলিহে কৈ আছে ইয়াতে যে মাটিখিনিতো তেওঁ গম নোপোৱাকৈ আপুনি কিনিছে অঁ হয় নহয় এইটো নহয় সিহঁতৰ খুৰাটো সিহঁতৰ তাতে আছে তাৰপিছত কিবা খুৰীটো তাতে আছিলে তাৰ খুৰীতে কিবা মোৰ কাৰণে কৈছে কিনি ল মই কিবা এইটো মৰাটো পইচা ধাৰ লৈছে এইটো ধাৰ দি দিম কৈ পেলাইহে মই কিনিছে নহ'লে ডাইৰেক্টটো নিকিনে মই আগতে তাতে জেৰক্সটো দেখুৱাইছিলে আপোনাৰ নামত পটা হৈছে নাই একো হোৱা নাই মই খালি টকা দিছে 3 লাখ তাৰপিছত 1 বছৰ হৈ গ'ল এইটো পোৱাই নাই মই এইটো কাৰণে আলোচনা কৰিম কৈ পেলাই এইটোহে আহিছে কথাটো অঁ তাৰপিছত মই আলোচনা কৰিম কৈ পেলাই আহিছে আৰু এইটো টকা দি পেলাই কেনেকুৱা হ'ব এইটোহে আলোচনা কৰিব আহিছিলে তাৰপিছত সি কেনেকুৱা কটাৰীটো ক'ত পৰা লৈ আনিছে গম নাপায় আৰু ইমান